নমস্কাৰ বন্ধু বান্ধৱীসকল, ডেজিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভেজ চাওমিনৰ ৰেচিপি। ইয়াত বনাবলৈ অতি সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। একদম ৰেষ্টুৰেণ্টত পোৱাৰ দৰে হয়। আহকচোন চাওঁ আমি কেনেকৈনো বনালোঁ এই ৰেচিপিটো। ভেজ চাওমিনৰ কাৰণে মই এটা পাত্ৰত 1.5 লিটাৰ পানী লৈ গৰম হ'বলৈ দিছোঁ আৰু তাত এতিয়া অলপ নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত এতিয়া আমি চাওমিনখিনি তাত দি দিম। চাওমিনৰ বাবে এইটো পেকেট লৈছোঁ, এইটো 100 গ্ৰামৰ পেকেট হয়। আৰু চাওমিনখিনি ইয়াত ভাঙি নিদিব, ভাঙিলে চাওমিনখিনি পিছত দেখিবলৈ বেয়া হয়, সেইটো কাৰণে ভাঙি নিদিব, তেনেকৈয়ে দি দিব। এতিয়া এইখিনি আমি 3-4 মিনিটৰ কাৰণে 3-4 মিনিট এতিয়া লৰাই দিম আৰু 3-4 মিনিটৰ কাৰণে এইখিনি উতলিবলৈ দিম। এইখিনি চাব 80% কুকড হ'লে হৈ যাব, তাতকৈ বেছি কুকড হ'লে বেয়া হ'ব, ষ্টিকি হৈ যাব বস্তুখিনি। এতিয়া হৈ গৈছে আৰু এইখিনি মই সেইখিনি ড্ৰেইন কৰি ল'লোঁ। ড্ৰেইন কৰাৰ পিছত ঠাণ্ডা পানীয়ে ধুই তাত কেইটোপালমান ৰিফাইন তেল দিলোঁ আৰু এখন থালত বহলকৈ মেলি ঠাণ্ডা হ'বলৈ দিলোঁ, যাতে ই এডাল হয় আৰু খাবলৈও ভাল হয়। সেইটো কাৰণে সেইখিনি ঠাণ্ডা হোৱালৈকে ৰাখি দিলোঁ। এতিয়া এখন কেৰাহী মই গৰম কৰিছোঁ। গৰম হোৱাৰ পিছত এতিয়া তাত অলপ তেল দিম। তেল আমাক ডাঙৰ চামুচে মই তেল বেছি ইউজ কৰা নাই, 3 চামুচমান ডাঙৰ চামুচেৰে তেল দিলেই হৈ যাব। 2 চামুচ দিলোঁ আৰু অকণমান তেল মই ব্যৱহাৰ কৰিম, সেয়া আৰু অলপ দি দিছোঁ। সিমান তেলে হৈ যাব 100 গ্ৰাম চাওমিনৰ কাৰণে। মই পাচলিখিনি আগতীয়াকৈ কাটি থৈছোঁ। ইয়াত এটা গাজৰ দিছোঁ, দীঘলে পাতলাকৈ কাটি দিছোঁ আৰু অলপ বন্ধাকবি দিছোঁ আৰু অলপ পিঁয়াজৰ পাত দিছোঁ। তাৰপিছত এটা পিঁয়াজ দিছোঁ আৰু 2টা কেঁচা জলকীয়া দিছোঁ। এতিয়া তেলখিনি গৰম হৈছে আৰু আমি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজ আৰু কেঁচা জলকীয়াখিনিও একেলগতে দি দিম। এয়া পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি হাই ফ্লেমত 3-4 ছেকেণ্ডৰ কাৰণে ভাজি থাকিম। চাওমিন সদায় হাই ফ্লেমত বনালে চাওমিনখিনি খাবলৈ খুব টেষ্টি হয়। 3-4 ছেকেণ্ড হাই ফ্লেমত দি ভাজি থাকিম। এতিয়া পাচলিখিনি আমি ইয়াত দি দিম। প্ৰথমে বন্ধাকবিখিনি দিছোঁ। বন্ধাকবিখিনি দিয়াৰ পিছত বাকী গাজৰ আৰু পিঁয়াজৰ পাতখিনি তাত দি দিম। সদায় মন কৰিব পাচলিখিনিও যাতে কেঁচা ভাৱটো যোৱালৈকেহে আমি ভাজি থাকিম। বাকী বেছি ভাজিলে খাবলৈ বেয়া হ'ব পাচলিখিনি। এতিয়া লৰাই দিম। 1 মিনিটমানৰ কাৰণে আমি ভালদৰে লৰাই থাকিম কেঁচা ভাৱটো যোৱালৈকে। লাহে লাহে লৰাই দিব। এতিয়া 1 মিনিট হৈ গৈছে আৰু আমি ইয়াত অলপ এচামুচ নেমু ৰস দিছোঁ। আপোনালোকে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু চাওমিনত নেমু ৰসহে ব্যৱহাৰ কৰোঁ। 1 চামুচ টমেটো কেচাপ দিছোঁ, ডাঙৰ চামুচেৰে দিছোঁ। টমেটো কেচাপ আৰু নেমু ৰসখিনি দি অলপ লৰাই দিছোঁ। তাৰপিছত আমি ইয়াত ডাঙৰ চামুচেৰে 1.5 চামুচ চয়া চচ দিম। এচামুচ দিলোঁ আৰু অকণমান দি দিছোঁ, 1.5 চামুচ দিলে হৈ যাব চয়া চচ। চয়া চচখিনি দিয়াৰ পিছত অলপ আকৌ লৰাই দিছোঁ। তাৰপিছত আমি ইয়াত ৰেড চিলি চচ দিম। ৰেড চিলি চচো ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ। এতিয়া আমি ভালদৰে সেইখিনি লৰাই দিম। ভালদৰে লৰাই দি 1 মিনিটমানৰ কাৰণে ভাজি থাকিম। আৰু এইটো হাই ফ্লেমত ভাজিব। হাই ফ্লেমত ভাজিলে সদায় চাওমিনখিনি খাবলৈ টেষ্টি হয়। 1 মিনিট হৈ গৈছে। এতিয়া চাওমিনখিনি আমি ইয়াত এড কৰি দিম।
চাওমিনখিনি কেনেকুৱা এডাল এডাল হৈছে লক্ষ্য কৰিব সদায় এডাল এডাল হ'লে খাবলৈ ভাল হয় লৰাই আছোঁ অলপ নিমখ দিম লক্ষ্য কৰিব আগতেও আমি নিমখ দিছিলোঁ নিমখটো চাই ল'ব আৰু চচতো নিমখ থাকে এতিয়া ভালদৰে লৰাই দিম আৰু ভালদৰে লৰাই থাকিম তাৰপিছত আধা চামুচ জালুকৰ গুড়ি দিছোঁ জালুকৰ গুড়িটো চাওমিনত বহুত ইম্পৰ্টেণ্ট হয় জালুকৰ গুড়িটোৱে সদায় চাওমিনৰ টেষ্টটো বহুত ভাল কৰি দিয়ে খাবলৈ খুব টেষ্টি হয় জালুকৰ গুড়ি দিলে যিসকলে বেছিকৈ খায় অকণমান বেছিকৈ দি ল'ব পাৰে জ্বলা বেছিকৈ খোৱাসকলে এতিয়া এইখিনি ভালদৰে লৰাই দিম ভালদৰে যাতে চচখিনি চাওমিনখিনি লাগি যায় এইখিনি এনেকৈ লৰাই থাকিম এনেকৈ লৰাই দিম ভালদৰে হাই ফ্লেমত 1-1.5 মিনিটমানৰ কাৰণে লৰাই থাকিব চাওক এনেকৈ লৰাব এনেকৈ লৰাই আৰু বেছি সময় থব নালাগে 1 মিনিটমান এনেকৈ 1-1.5 মিনিট এনেকৈ লৰাই থাকিলে আপোনাৰ চাওমিন ৰেডি হৈ যাব লৰাই আছোঁ ভালকৈ লৰালেহে চচখিনি গোটেই লাগি যাব চাওমিনখিনি গাত আৰু খাবলৈ টেষ্টি হ'ব হৈ গৈছে মই অফ কৰি দিছোঁ আমাৰ চাওমিন ৰেডি হৈ গ'ল খাবলৈ বহুত টেষ্টি হয় চাওক এডাল এডাল হৈছে কেনেকৈ চাওমিনখিনি কি ধুনীয়া হৈছে এডাল এডাল হৈ গ'ল ইয়াত আমি গাৰ্নিচিঙৰ কাৰণে ওপৰত পিঁয়াজ পাত ছটিয়াই দিছোঁ আজি যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব